কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ভক্তিভাজন আজন্মৰ সেৱাস্থলী কৃপালো বাপ সমস্ত আই মাতৃক আমি জয় জয়তে আপোনাক পদৌতিৰে চৰণৰ ধৰি শিৰত লৈ আমি জয়গুৰু শংকৰৰ নামৰ যিটো অনুষ্ঠান চেনেল তাৰ প্ৰথম স্কন্ধৰ পৰা ভাগৱত পাঠৰ ব্যাখ্যা আৰম্ভ কৰিছিলে আৰু জগত বনিয়া বাপজনাই আৰম্ভণি কৰিলে। ইয়াৰ পিছত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে আগবাঢ়িছো। প্ৰথম স্কন্ধ ভাগৱত প্ৰস্তাৱনা। কৃষ্ণ এৰা কৃষ্ণ কথাইটো অমৃতটো পৰেশ্বৰ কোনো সুতক সুক পৰি হৃদয় সমাদ এৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী জিনিলাই এৰাম জম্বুদ্বীপপতি পৰি ক্ষীৰম হাতীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ এৰাম ভৃত যেন খাতে পৃথিৱীৰ কৃষ্ণক ভকত তেন্তে মহাভাগৱত হৰি স্মৰি যিমতে কৰিলা ত্যাগ কহিও তাহানে জন্ম সুত শুকদেৱে ৰজা পৰীক্ষিতক যেতিয়া স্বাধীন খানাতে ভাগৱত কৈ আছিলে তেতিয়া তাত সমবেত হোৱা ৬০,০০০ ঋষিমুনি বিলাকৰ মাজত মাত্ৰ এজন ঋষিয়েহে একান্ত মনে এই ভাগৱত শ্ৰৱণ কৰিছিলে। সেইজনে হ'ল সুত। যেতিয়া শুকদেৱে সুতক লক্ষ্য কৰিলে যে এওঁহে একান্তভাৱে ভাগৱত শ্ৰৱণ কৰিছে, ভাগৱত কৈ শেষ কৰাৰ পিছত তেওঁক ওচৰলৈ মাতি আনি পৰিচয়টো লৈ তেওঁক আশীৰ্বাদ কৰিলে যে তুমিহে একান্তভাৱে ভাগৱত শ্ৰৱণ কৰিলা, সেইকাৰণে তোমাক মই আশীৰ্বাদ কৰিছো গোটেই ভাগৱত তোমাৰ কণ্ঠাগত হওক, ভৱিষ্যতে তুমি নৈমিষাৰণ্যত এই ভাগৱত ক'ব লাগিব। তাৰ বহু বছৰৰ পিছত সৌনকাদি ঋষিসকলে যেতিয়া সুতক ভাগৱত ক'বৰ কাৰণে নৈমিষাৰণ্যলৈ আমন্ত্ৰণ কৰি আনিছিলে, আমন্ত্ৰণ কৰি আনি সুতক ভাগৱতৰ আসনত উপবিষ্ট কৰাই সৌনকাদি ঋষিসকলে সুতক প্ৰশ্ন কৰিছে যে যিজন সসাগৰা পৃথিৱীৰ একচ্ছত্ৰী ৰজা, যিজনে সসাগৰা পৃথিৱী জিনিলা একৰথে তেওঁ গোটেই পৃথিৱী জয় কৰিছিলে, যিজনে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, যিজন পৃথিৱীৰ একচ্ছত্ৰী ৰজা মহাবীৰ পৰীক্ষিত তৰুণ কালতে কিয় দেহ ত্যাগ কৰিব লগা হ'ল।
আৰু গোটেই পৃথিৱীৰ ৰজাই ভিত্ৰৰ দৰে যিজনৰ চৰণ সেৱা কৰে আৰু তেওঁ হ'ল কৃষ্ণৰ একান্ত ভকত, তেওঁ মহাভাগৱত, তেওঁ কেনেদৰে ঈশ্বৰক স্মৰণ কৰি দেহ ত্যাগ কৰিলে, গতিকে প্ৰথমতে তেওঁৰ জন্মৰ বিষয়ে আমাক কৈ লোৱা। এৰা বিষ্ণু বৈষ্ণৱ পৰ কিঞ্চিতে গুণা হি ভেদ দুইৰ কথা কৰে পাত এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এইকে তাৰিবে আবে দুৰ্ঘুৰ কলিত। কিয়নো বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো পাৰ্থক্য নাই। বিষ্ণু বৈষ্ণৱ বৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাত কৰস্কন্ধচিত। দুইৰো কথা, এজন বৈষ্ণৱৰ কথা যদি আপুনি আলোচনা কৰে, গুণ গায়, তেতিয়াও আপোনাৰ পাপ না হ'ব, কৃষ্ণৰ কথা গালেও আপোনাৰ পাপ না হ'বই। গতিকে এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এইহে তাৰিৰে আবে দুৰ্ঘুৰ কলিত। এই দুৰ্ঘুৰ কলিযুগত কৃষ্ণৰ চৰিত্ৰ অমৃতেহে আমাক সংসাৰত তৰাব। এৰাম দেৱৰো দুৰ্লভ সুখ মুনি মহাভাগ কিমতে পাইলত পৰীক্ষিতে তাংক লাগ। এৰা বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব হাত দিলে কৈলাসীটো মহাভাগৱত। যিজন দেৱতাৰ দুৰ্লভ সুকমণি, সেই দেৱৰ দুৰ্লভ সুকদেৱক পৰীক্ষিতে কেনেদৰে লগ পালে। আকৌ যি বৈকুণ্ঠৰ কল্পতৰ শাস্ত্ৰ, ই বেদান্তৰ তত্ত্ব, এই বেদান্তৰ তত্ত্ব মহাভাগৱত শাস্ত্ৰ 7 দিনে পৰীক্ষিত কৰিছিলে। এৰাম কিহেতু ৰাজা কয়াহি দংশিলে তৈখকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বৈকুণ্ঠত বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছাই আছে, পঢ়িও কহুত আনৰ কথা শুনো পাছে। আৰু ৰজা পৰীক্ষিত যিজন মহাভাগৱত, সেইজনক কিয় তক্ষকে দংশন কৰিলে আৰু তাৰ পৰা ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে গতি লাভ কৰিলে। সেইজন বৈষ্ণৱৰ বৃত্তান্ত শুনিবলৈ আমাৰ ইচ্ছা আছে। গতিকে প্ৰথমতে তেওঁৰ কথা কোৱা, পিছতহে আমি বাকীবিলাক কথা শুনিম। এৰাম হেন শুনি ফুটে বিনা অন্তয় অৱনত আমি অকুলিৰ হেন আছিল মনত। এৰাম তোমাৰ প্ৰশ্ন ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। এৰাম খাবকে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয়ব খাৰয় অনুৰূপে। এৰাম সেই মতে জগদান লয়ে মোৰ মতি বনাইব কৃষ্ণৰ লীলা তোমাক প্ৰতি।
নহুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি এৰা কৃষ্ণ চৰিত্ৰ মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে গতিকে গ্ৰাম্য কথা বিষয় কথা পাতিলে কি হয় আলাপ আলোচনা কৰিলে আমাৰ মতিটো আমাৰ বাণীবিলাক মলিন হয় লগে লগে আমাৰ মনটো মলিয়ন হ'ব সেইকাৰণে বিষয় কথা পাতি পাতি মলিয়ন কৰি থকা মনটোক আমি কি কৰোঁ এতিয়া কৃষ্ণৰ কথা শ্ৰৱণৰ মাধ্যমেৰে পবিত্ৰ কৰোঁ আৰু সেই কৃষ্ণৰ কথা শ্ৰৱণত বা কৃষ্ণৰ গুণজক লীলা চৰিত্ৰত মহালাভ আছে আৰু সেই কৃষ্ণৰ নামে বা কৃষ্ণৰ কীৰ্তনে জাতি অজাতি কেতিয়াও বিচাৰ নকৰে তাৰ প্ৰমাণ ভূতে দি গ'ল আমাক যেতিয়া ভূতক ভাগৱত কবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছিলে অনাৰ পিছত ভূতে কি বুলি কৈছিলে সনকাত ঋষিসকলক ইমান দিনে জগতৰ মানুহে মোক অন্তৰ্য বুলি ঘৃণা কৰিছিল আৰু নিজকে মোৰ হেয় ভাৱ আছিল কিয়নো মই অন্তৰ্য মই অকুলি ক্ষেত্ৰীয়ত হন্তে ব্ৰাহ্মণিত ভৈলো জাত অপবিত সুত জাতি জগতে প্ৰখ্যাত মোৰ দেউতা ক্ষেত্ৰীয় মা ব্ৰাহ্মণী সেইকাৰণে গোটেই জগতৰ মানুহে মোক কি কৰে অন্তৰ্য বুলি ঘৃণা কৰে গতিকে আজি মোৰ আনন্দৰ সীমা নাই আজি মোৰ মহাহৰি কৰনাহি কিমান পৰম আশ্চৰ্য কিনো সন্তৰ মহিমা কিমান আচৰিত সাধু সংগৰ মহিমা ক্ষেত্ৰীয় তহন্তে ব্ৰাহ্মণিত ভৈলো জাত অপবিত সুত জাতি জগতে প্ৰখ্যাত অপবিত হয় ঐ হেন মই মোৰ আজি জগৰ সাফল তোমাৰ সঙ্গে মোক কৰিলে তোমালোকৰ সংগ পাই পৰম পবিত্ৰ হৈ গুচি গলো ভাগৱতৰ প্ৰথম স্কন্ধতে যে সুতপূৰ্ণ সংবাদৰ মাধ্যমেৰে আমাক কি বুজাইছে যিটো সময়ত আমাৰ সমাজত উচ্চ নিচ চুতবৰ ধনী দুখীয়া ডাঙৰ সৰু এইবিলাকৰ ভেদভাৱ আছিল সেই সময়ত অসমীয়া বুলি নিৰ্দিষ্ট এটাই জাতি নাছিল আহোম কছাৰী কোচ কলিতাকে প্ৰমুখ্য কৰি তেতিয়াৰ 34টা জাতি আছিল 34টা জাতৰ মাজত ইটো জাতৰ লগত সিটো জাতৰ কোনো মিল নাছিল মিলাপ্ৰীতি নাছিল সেইকাৰণে গুৰুজনাই কি কৰিলে আৰু সেইটো সময়ত এটা কুলৰ বাদে আনৰ ধৰ্ম কৰ্মত অধিকাৰ নাছিল সেইকাৰণে এই কলিযুগৰ যুগ ধৰ্ম নাম ধৰ্ম যে সমস্ত প্ৰাণীৰ অধিকাৰ আছে এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে যে গুৰুজনাই গুণগত মহন্তক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সুতৰ মুখেদি ভাগৱত শুনাইছে প্ৰমাণ যেতিয়া সুতে এই কথাটো কৈছিলে সুতে নিজকে অন্তত সুত বুলি কৈছিলে সেইজন সুতক সৌনকাদি ঋষিসকলে কি বুলি সম্বোধন জনাইছিলে হে মহামণি সুত আজি আমি মহাভাগ্যৱান কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পাইলো সেইটো আমাক দেখুৱাইছে এই ভেদ ভাৱবিলাক দূৰ কৰি এটা মহান অসমীয়া জাতিৰ গুৰুজনে আমাক গঢ় দি থৈ গৈছে হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈৰত জীৱতে কৰিলা শাস্ত্ৰ
এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৃথিৱীত কেনেদৰে ভেকত হ'ল এই বিষয়ে মই তোমাক কম আৰু ব্যাসদেৱে কেনেদৰে ভাগৱত শাস্ত্ৰ ৰচনা কৰিবলৈ পালে এই সম্পৰ্কে মই কম। গতিকে তোমালোকে শুনা। গতিকে আমি আজিলৈ ইমানতে পাঠ ৰাখি সামৰিছো। অহা খণ্ডত ব্যাস আৰু